নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আমাৰ অতিকৈ মৰমৰ জুবিনদাৰ ওপৰতে। কালি আমাৰ সদনত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিষাৰ কথা ক'লে যে জুবিন গাৰ্গক আচলতে মাৰ্ডাৰ কৰা হৈছিল, এজনে মাৰিছে, বাকী 4জন কৰিছে। মই আজিও এই সদনত কৈছোঁ, and we will follow murder case. আৰু কোনে মাৰিছে তাকো আজি আমি অনুমোদন লৈছোঁ। এজনে মাৰিছে, আনকেইজনে আচৰিত লাগিছে যে এনেকুৱা এজন মানুহ, এনেকুৱা এজন সহজ সৰল দুখীয়া মানুহ সহায় কৰা মানুহ এজনক আজি এনেকৈ মাৰিব পাৰে। গতিকে তেওঁলোকৰ মানসিক চিন্তা কেনেকুৱা ভয়ংকৰ, বিপদজনক আছিল। এতিয়াহে গম পালে। কয় যে গাখীৰ খুৱাই সাপ পুহি আছিল, তেনেকুৱা ধৰণৰ হৈছে এতিয়া। যাৰ পৰাই তেওঁলোকে খাই আছিলে, যাৰ পৰা তেওঁলোকৰ পৰিচয় হৈছিলে, যাৰ পৰা তেওঁলোকৰ ফেমিলি ল'ৰা ছোৱালীসকলে তেওঁৰ পইচাৰে খাই আছিলে, আজি সেই পৰিয়ালৰ মানুহে আজি তেওঁক মাৰি পেলালে। গতিকে তাতকৈ আৰু দুখ লগা একো নাই। তেওঁলোক পাখণ্ডও নহয়, নৰসাধক, একোজন নৰসাধক, শিক্ষিত নৰসাধক, জ্ঞানী নৰসাধক, সেইসকল কোনো পঢ়া শুনা নকৰা নহয়। আৰু সেইকাৰণে ভাবোঁ তেওঁলোকে উচিত শাস্তি পাওক, সোনকালে পাওক। তাৰ কাৰণে চৰকাৰৰ ওচৰত আমাৰ বিনম্ৰ অনুৰোধ। আৰু আমি সদায় লিখি আছোঁ জাষ্টিছ ফৰ জুবিন গাৰ্গ। গতিকে সেইটো আমি লিখিয়ে যাম যেতিয়ালৈকে আমাক জাষ্টিছ নাপাওঁ, তেওঁলোকৰ যেতিয়ালৈকে ফাঁচি নহয়। তেওঁলোকতো ফাঁচিও কম হয়, একচুৱেলি তেওঁলোকক ফাঁচি হ'ব লাগে। বাকী যিয়ে নহওক, কাৰণ আমাৰ অসমৰ গৌৰৱ আমাৰ জুবিন দা, আমাৰ গৌৰৱ। যেনেকৈ চাহপাত আমাৰ অসমৰ গৌৰৱ হয়, গোটেই বিশ্বতে জনাজাত। এশিঙীয়া গড় গোটেই বিশ্বতে জনাজাত হয়। অসমৰ বিহু গোটেই বিশ্বতে জনাজাত হয়। ভূপেন হাজৰিকা হওক, ঠিক তেনেকৈ আমাৰ জুবিন গাৰ্গ একে শাৰীতে পৰে। আমাৰ অসমৰ গৌৰৱ, সেই গৌৰৱক আজি আমাৰ পৰা কাঢ়ি লৈ গ'ল। আৰু একমাত্ৰ এই নৰসাধক কেইজনৰ কাৰণে তেওঁ আমাৰ পৰা হেৰাই গ'ল। গতিকে এওঁলোকক উচিত শাস্তি দিব লাগে। আজি ভিডিঅ'টোৰ পৰা যিহেতু সদনত মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনাই দিলে যে তেওঁলোকে মাৰ্ডাৰেই কৰিছে, গতিকে মাৰ্ডাৰৰ যিটো কেছ সেইটোৱে ৰুজু কৰা হৈছে তেওঁলোকৰ ওপৰত। গতিকে তেওঁলোকক যাতে ফাঁচি দিয়ে, আৰু সেই ফাঁচি আমি চাবৰ কাৰণে সকলোৱে আগ্ৰহে বাট চাই আছোঁ। এনেকুৱা ধৰণৰ নৰসাধকবিলাক আমাৰ অসমৰ পৰা নোহোৱা হওক। গতিকে আমাৰ এইটোৱে এটা অনুৰোধ চৰকাৰ তথা প্ৰশাসনলৈ, যাতে তেওঁলোকে উচিত শাস্তি পাওক আৰু আমাৰ জুবিন দাই, আমাৰ অসমবাসীয়ে যাতে ন্যায় পাওঁ, তাৰে আমি কামনা কৰিছোঁ। এইখিনিকে কৈ মোৰ এই ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।